আমি আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। যোৱা 20 জুন তাৰিখে কহালগাঁও বাপুজি উচ্চ মাধ্যমিক বিদ্যালয়ত অৰ্থাৎ আমি এৰি অহা বিদ্যালয়খনত ৰাভা দিৱস উদযাপনৰ লগতে 4জন শিক্ষাগুৰুৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে আৰু সেই অনুষ্ঠানত আমি উপস্থিত আছিলোঁ আৰু উপস্থিত থাকি নিজকে খুব সুখী অনুভৱ কৰিছিলোঁ আৰু মই অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ। ভাবিলোঁ আপোনালোকলৈ আগবঢ়াওঁ ভিডিঅ'টো চাওকচোন। স্কুল পাইছোঁহি আৰু চাই থাকিব ভিডিঅ'টো সেইখন। এয়া স্কুলৰ পৰিৱেশ, মই যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সম্বৰ্ধিত শিক্ষক শিক্ষয়িত্ৰীসকল আৰু অভিভাৱক বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ এয়া আৰম্ভণি গীত। বিদায় প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক শ্ৰীযুত ঘনকান্ত বৰাদেৱক শ্ৰদ্ধা নিবেদন কৰিবলৈ মই আহ্বান জনাইছোঁ। তেখেতক ফুলাম গামোচাৰে ধন্যবাদ। প্ৰদীপনাথ দেৱক নিজৰ আসনলৈ আহিবলৈ আমি আহ্বান জনাইছোঁ।